Hello everyone, good evening. এইটো vlog হৈছে ৰিপাব্লিক ডেৰ নেক্সট ডে vlog. Vlogটো ষ্টাৰ্ট কৰা অলপ আবেলিয়ে হ'ল. ভাবা নাছিলোঁ কৰিম বুলি, কিন্তু ছাডেনলি প্লেন এটা বনিলে আমি ওলাই যোৱাৰ. একো বিশেষ তেনেকুৱা নাই, এনেই ওলাই যাওঁ ভাবিলোঁ. ঠাণ্ডা দিনৰ ইভিনিংবোৰ কিবা এটা স্পাইচি নহ'লে বেলেগ খাব মন যায় অলপ. সেইকাৰণে সেইটো বিচাৰিয়ে ওলাই আহিলোঁ. ক'ত খাওঁ কি খাওঁ ভাবি পেলাই এখন কেফেলৈ আহিলোঁ. কেফেখন ছেক্ৰেটেৰিয়েটৰ ফ্ৰণ্টতে আছে, লিফটেক কেফে বুলি. আগতে অহা নাই, আজি ফাৰ্ষ্ট আহিছোঁ. আৰু এখন কেফেখনৰ এম্বিয়েঞ্চটো বহুত ধুনীয়া আছিলে এম্বিয়েঞ্চটো, আৰু অলপ স্পেচ থকাও আছিলে. পাৰ্কিঙৰ কাৰণে স্পেচ আছিলে, সেইটো মেইন. আজিকালি নহ'লে পাৰ্কিঙৰ কাৰণে স্পেচ থকা কেফে নাথাকেই. আৰু এয়া আমি গৈ পাই অকণমান ফটোশ্বুট কৰি কথা পাতি আছিলোঁ কি খাম বুলি. আৰু ঠাণ্ডাও বহুত আছিলে ইভিনিং. ফাৰ্ষ্টত বহুত দিন একো ঠাণ্ডা খোৱা নাছিলোঁ, শ্বেক খোৱা নাছিলোঁ কাৰণে দিলোঁ চকো ব্ৰাউনি শ্বেক. সদায় নহ'লে চাহ নহ'লে কফি দিয়া হয়, আৰু এয়া মই ফাৰ্ষ্ট ট্ৰাই কৰি চালোঁ. আৰু তাৰপিছত মাহীয়ে চালে, শ্বেকটো ইমানো ঠাণ্ডা নাছিলে আৰু ভালেই আছিলে, যিহেতু বেলেগ খোৱা বস্তুৰ লগত খাইছিলোঁ. লগত দিছিলোঁ চিকেন ষ্টিক বাৰ্গাৰ, সেইটো আহিলে. আৰু দিছিলোঁ হানি চিলি চিকেন ষ্ট্ৰিপছ আৰু টাৱা বিৰিয়ানী বেছিভাগ আমি বিৰিয়ানী লোৱা হয়, মানে কি দিওঁ কি নিদিওঁকৈ লাষ্টত বিৰিয়ানীয়ে দি দিওঁ. আৰু সময়টো যিহেতু অলপ মানে ডিনাৰৰ টাইম হৈছিলে, ইভিনিং আহিছিলোঁ যদিও জাম ভিৰত দেৰি হৈ মেলি ডিনাৰৰ টাইমে হ'ল. এখন পকেট ফ্ৰেণ্ডলি আছিলে, আপোনালোকে কেতিয়াবা সেইফালেদি গ'লে সোমাব পাৰে. আৰু তাৰপিছতে আমি ঘৰলৈ আহিলোঁ. ঘৰত আহি মাহীয়ে ভাবিছিলে কিবা এটা ডেজাৰ্ট বনাব. বহুত দিন মিঠা একো বনোৱা নাছিলে, লাষ্ট পুলি পিঠাটোৱে বনাইছিলে. সেইটো ব্লগ চোৱা নাই যদি চাব আৰু জনাব কেনেকুৱা পালে, আৰু যদি ট্ৰাই কৰিছে তেতিয়াও জনাব. এয়া ক'লা চাউলৰ ক্ষীৰ, ব্লেক ৰাইচ ক্ষীৰ যোনটো, সেইটো ইনগ্ৰিডিয়েণ্টছখিনি মই লিখি দিছোঁ ওপৰত, আপোনালোকে চাব পাৰে. বেছি একো ইনগ্ৰিডিয়েণ্টছ নালাগে. ফাৰ্ষ্টত পেনত ঘিটো গৰম কৰি লৈছে, আৰু নিজৰ ভাল লগা ড্ৰাই ফ্ৰুটছখিনি ৰোষ্ট কৰি লৈছে অলপ ৰিফাইনত. আৰু এয়া ক'লা চাউলটো আপোনালোকে বহুতে চাগে খাইছেই, যিসকলে ট্ৰাই কৰা নাই কৰি চাব পাৰে. মণিপুৰী ব্লেক ৰাইচ বুলিও কয়. ডিজাৰ্ট নিচিনা বনাব পাৰে কিবা ক্ষীৰ. ফাৰ্ষ্টত বইল কৰি লৈছে সেইখিনি, কৰোঁতে তাত লগত দিছিলে তেজপাত আৰু ইলাচি. আৰু তাৰপিছত পানী বইল কৰি তাত দিছে কনডেন্স মিল্ক, অকণমান মিক্স কৰি দিছে. ভালকৈ গোটেইখিনি মিক্স কৰি লোৱাৰ পিছত যোনখিনি প্ৰেছাৰ কুকাৰত ক্ষীৰখিনি বইল কৰিছিলে, বইল কৰিলে কালাৰটো এনেকুৱা হয় ক্ষীৰখিনি, সেইখিনি লাহে লাহে কনডেন্স মিল্কৰ লিকুইডটোত ট্ৰান্সফাৰ কৰি দিলে. অকণমান চেনিও দিছিলে, যদি কম মিঠা খাই নিদিবও পাৰে. আৰু পানীৰ পৰিমাণটো কমকৈও ল'ব পাৰে, তাৰ এমাউণ্টটো কম হয়. আৰু বাকী তাত ৰ'ষ্টেড আলমণ্ডছখিনি নাটছখিনি দি দিলে. আৰু এয়া হৈ গ'ল ৰেডি ক্ষীৰটো. আমি ইভিনিং চাহৰ লগতো অলপ খাইছিলোঁ. এই ক'লা চাউলৰ ক্ষীৰটো ট্ৰাই কৰি চাব পাৰে যদি আগত কৰা নাই, এটা বেলেগ ভাল টেষ্ট হয়। নৰ্মেল ক্ষীৰটোতকৈও অকণমান বেলেগ এটা টেষ্ট আহে, ট্ৰাই কৰি চাব পাৰে. আৰু সেইদিনাখন ব্লগটো এণ্ড কৰা নহ'লে একচুৱেলি, এয়া নেক্সট ডে মৰ্ণিঙৰ ব্লগ হয়. মাহীয়ে কিছুমান টেৰেছত ক্লিপছ ৰৈ ৰাখিছিলে, যিহেতু সদায় ৰাতিপুৱা যায় এবাৰ পানী দিবৰ কাৰণে. দিনৰ মাজৰ ব্লগখিনি দেখুওৱা হোৱা নাই, কাৰণ ঘৰতে আছিলোঁ, একো কৰা নাছিলোঁ. আৰু খালি ইভিনিঙৰ কাৰণে মাহীয়ে ভাবিছিলে ম'ম' বনাব ঘৰতে. এয়া ম'ম'ৰ কাৰণে ফাৰ্ষ্টত চপ কৰি লৈছে কেৰেট, গাৰ্লিক, জিঞ্জাৰ চপাৰটোতে. আৰু এয়া যিহেতু চিকেন ম'ম' বনাব, সেইকাৰণে চিকেনৰ অলপ কিমা টাইপ কৰি লৈছে. তাত দিছে কেঁচা জলকীয়া অলপ, আৰু তাত গ্ৰেট কৰা গাজৰ, নহৰু, আদাখিনি দি দিছে তাত. আৰু পিঁয়াজো গ্ৰেট কৰি লৈছে, সেয়াও দি দিছে সৰু সৰুকৈ. আৰু কবি পাতো গ্ৰেট কৰিছিলে, সেইটো দি দিছে তাত, সেইটো ক্লিপটো দেখুওৱা নহ'লে. এয়া ম'ম'টোৰ কাৰণে লৈছে আটা, এনেই ময়দা দিও বনাব পাৰে, কিন্তু আমি এতিয়া অকণমান হেল্ডি হ'বৰ কাৰণে ভাবিলোঁ আটা দি বনাই চাওঁ। তাত দিছে অকণমান নিমখ, আৰু দিছে অকণমান ৰিফাইন তেল. তাৰপিছত যোনখিনি ফিলিং মাজত ৰাখিছিলে বনাই চিকেনৰ লগত,
সেইখিনিত দিছে অকণমান জালুকৰ পাউডাৰ আৰু ভিনেগাৰ অকণমান হোৱাইট ভিনেগাৰ যোনটো আৰু দিছে অকণমান সয়া চচ দিলে অকণমান ফ্লেভাৰটো ভাল আহা যেন লাগে অলপ ফাষ্ট ফুড টাইপ কিবা সেইকাৰণে দিছে আৰু এইটো হৈছে নহৰুৰ পাত এইটোও দিছে তাত কাটি ফ্লেভাৰৰ কাৰণে গোটেইখিনি একেলগে দিয়াৰ পিছত তাত দিছে অকণমান নিমখ আৰু দিছে অকণমান জালুকৰ পাউডাৰ গোটেইখিনি ভালকৈ মিক্স কৰি ল'লে আৰু এয়া হৈ গ'ল মাজৰ ফিলিংটো ৰেডি আৰু এয়া মমোটোৰ কাৰণে মঠি লোৱা ময়দাটো সাইড কৰি ৰাখিছে কাপোৰ এখন দি ঢাকি যাতে ময়েষ্ট হৈ থাকে হাৰ্ড হৈ নাযায় ডোটো আৰু এয়া চাটনিটোৰ কাৰণে ফাৰ্ষ্টত বিলাহী পুৰি লৈছে এইটো বিলাহী ট্ৰি টমেটো বুলি কয় অসমীয়াত এই বিলাহীটোৰ নামটো আমি নাজানো যদি কোনোবাই জানে জনাব কমেণ্টত ইনে নাগা বিলাহী বুলিয়ে জানো সেইটো পুৰি লৈছে পুৰি ল'লে চাটনিটো ভাল হয় তাৰপিছত অকণমান নহৰু জলকীয়া আৰু আদাও ৰোষ্ট কৰি ল'লে আৰু এই চাটনিটোতো দিছে নহৰু পাত গোটেইখিনি বিলাহী নহৰু আদা ৰোষ্ট কৰাখিনি মিক্সিত পেষ্ট কৰি লৈছে চাটনিটোৰ কাৰণে আৰু এই চাটনিটো নিমখো দিছিলে গোটেইখিনি পেষ্ট কৰি লোৱাৰ পিছত এই চাটনিটো হৈ গ'ল ৰেডি আৰু এয়া মমোটো বনাবৰ কাৰণে বেলি লৈ মাজত ফিলিংটো ভৰাই নিজৰ ভাল লগা শেপত কৰি ল'ব পাৰে ফাৰ্ষ্টত আমি এইটো শেপত কৰিছিলোঁ ষ্টিম কৰিবৰ কাৰণে আৰু এনেকৈ গোটেইখিনি মমো আমি ফিলিংটো মাজত ভৰাই পেলাই ৰেডি কৰি ল'লোঁ আৰু এয়া ষ্টিমাৰটোত ফাৰ্ষ্টত অকণমান তেল লগাই ল'লে তলত আৰু এই গোটেইখিনি দি দিলে ষ্টিম কৰিবৰ কাৰণে 10-15 মিনিটছ লাগিব আৰু এয়া হৈ গ'ল আটাৰ মমো ৰেডি ঠাণ্ডা দিনত এনেকৈ ঘৰতে ট্ৰাই কৰি চাবচোন ভাল লাগে নিজে বনোৱা কেতিয়াবাও ট্ৰাই কৰি গৰম গৰম মমোজ আৰু লগতে আমি যোনটো চাটনি বনাইছিলোঁ বিলাহী পুৰি পেলাই সেই চাটনিটো লগত লৈ লৈছোঁ খুবেই টেষ্টি হৈছিলে খাবৰ কাৰণে আমি আবেলি চাহৰ লগত খাইছিলোঁ আপোনালোকেও ট্ৰাই কৰিব পাৰে আৰু ট্ৰাই কৰিলে কমেণ্টত জনাব আমাৰো ভাল লাগিব জানি তেতিয়াহ'লে এইটোৱে আছিলে আজিৰ ভ্লগ আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ আহিছোঁ বাই আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব